हेलो नमस्कार अस्सलाम वालेकुम गाइज की खबर आपनालोকৰ বহু দিনৰ আগতে এটা কৰা ট্ৰিপৰ এটা অংশ আপোনালোকক দিওঁ বুলি ভাবিলো দেখুৱাও কেনেকেনো আমি ৰোড ট্ৰিপ কৰিলো কলকাতালৈকে শিলিগুৰিৰ পৰা আৰু ৰাস্তাত কি কি অঘটন হ'ল সকলোখিনি এই ভিডিঅ'টোত আছে আপোনালোকে মোক স্কিপ নকৰাকৈ চাই থাকিব বলকচোন আগলৈ চাও আমি এতিয়া বৰ্তমান শিলিগুৰি টাউন সোমাইছো এখন দেখিছেনে বহুত বেছি ট্ৰাফিক জাম আছে ইয়াতে ভালকৈ আপোনালোকক দেখাব পাৰিম নে নাজানো আমি একচুয়ালি শিলিগুৰি টাউন হৈ পেলে মানে নাযাওঁ এয়াৰপোৰ্ট ৰোড হৈ পেলে আমি যাব লাগিব কলকাতালৈ ৰিটাৰ্ণ হওঁতে যদি শিলিগুৰিত ৰওঁ তেতিয়াহ'লে আপোনালোকক শিলিগুৰিখন দেখুৱাব পাৰিম অকণমান আপোনালোকে ইয়াৰ ভিউটো চাই লওক এতিয়া আমি হাঁচকোৱা বুলি এডোখৰ জেগা পাইছোঁহি আৰু খুব মূৰ বিষাইছে গাইজ সেইকাৰণে ভাবিছোঁ চাহ একাপ খাই লওঁ তাৰপিছত জাৰ্ণিটো আকৌ ষ্টাৰ্ট দিম এইখনতে সোমাইছোঁ নাজানো কি পাম कुल्लर वाली चाय खाबले पाम सागे चाह कपर मजा लय एतिया आको स्टार्ट दिलो आमार ट्रिपटो आरो गय गय पालुगय रायगंज तार पासरखिनि चाइ थाকক गाइज आमी बाय रोड कलकत्ता आहि आसु आरो एतिया बर्तमान पाइसु माल्टा आरो पेटेहे गम पाइसे पेटत भूक माने এনেকুৱাই লাগিছে নিগনি দৌৰি আছে পেটৰ ভিতৰত মানে এনেকুৱা ভूक এতিয়া আমি ভাল এখন ধাবা বিচাৰি আছো ਪਰ ধাবাও পোৱা নাই আৰু ৰাতিখন চিনিও নাপাওঁ সেইকাৰণে মানুহক খুদি খুদি গৈ আছো চাওচোন কেনেকুৱা ক'ত পাওঁগৈ খাবলৈ আমি এখন পাইছো বাবু ভাই হোটেল তাতে গৈ খানাটো খাই লওঁ আৰু বাবু ভাই হোটেল এখন কি পাইনো চাওঁগেচোন ৰ'ব চাই থাকিব হোটেলখন দেখিছেনে এইখন হোটেলত ফেমাস মটন পোৱা যায় চিকেন পোৱা যায় আৰু টেষ্টি টেষ্টি খানা আছে আমি এতিয়া মটন লৈছোঁ চাওঁচোন খাই পেলাই আপোনালোকক জনাই আছোঁ খানা খাবলৈ বহি আছোঁ চাওঁচোন কি আহে বহুত ভোক লাগিছে ভোক লাগিছে নাই আমি এতিয়া কি খাম স্পেচিয়েল মটন খাম বাবু ভাই হোটেলত দেখুৱাই আছোঁ স্পেচিয়েল মটনটো কেনেকুৱা বিৰিয়ানী চিৰিয়ানীও পায় কিন্তু আমি দিনটো একো নাই খোৱা গেছ হ'ব বুলি আমি ভাত খাব লৈছোঁ ভাত আহি গ'ল চব্জি দিছে এখন দালি আৰু এইফালে ভাজি এতিয়া আমাৰ ভাত আহিলে এতিয়া মটন অহা নাই মটনটো দেখাই আছোঁ टूट पड़ो भैया और कुछ आना है ये आ गया मटन स्पेशल मटन तड़का दे दो हाफ देने से होता है खाना खाए हमार फिनिश फिनिश एफाले खाई आसे मजा লৈ লৈ खाना मजा आছিলে बहुत टेस्टी आছিলে আপোনালোকে মাছ ট্ৰাই কৰিব বাবু ভাই হোটেল এই বোৰ্ডখন এইখন চোৱা চাও तो की देखिला हाँ आप लोगों का खाना यही है सब देख सकते हैं थोड़ा थोड़ा देखो अच्छा स्पेशल मटन ना अबू भाई होटल का ये रोटी है अच्छा ये रोटी चना दाल है चना दाल ओ रोटी रोटी है और कुछ मछली बहुत टेस्टी था खाना बनाया किसने এইজনে সেইজন যোনজনে এইবিলাক সব বনাইছে বহুত টেস্टी खाना बनाइसे এইজনে भैया अच्छा लगा भैया अच्छा लगा आप भी ऐसे कर दो यहाँ का एड्रेस दे दीजिए थोड़ा कालीचक NS 34 मालदा अच्छा कालीचक NS 34 मालदा आप इस होटल का ऑनर है ना जी जी हम लोगों को बहुत अच्छा लगा आप लोगों का यहाँ का खाना और आप लोगों का बिहेव ज़्यादा अच्छा लगा सबका इसलिए थैंक यू भैया हाय बोल दीजिए हाय बहुत अच्छा था ये हम लोगों ने ट्राई किया है ये भी अच्छा है ना हाँ सब अच्छे हैं हाँ ठीक ठीक है थैंक यू रखाओ
फरक्का फरक्का भड़क्का भड़क्का নহয় হে মই কৈছো ভড়াক্কা হায় আল্লাহ গো এখন বৃহৎ দীঘল দলং পাৰ হৈ আছোঁ আৰু ক'ত পাইছোঁ গম নাপাওঁ কাৰণ ৰাতি হৈ গ'ল বহুত আৰু ৰাস্তাটোৰ গাইজ ইমানেই বেছি কুঁৱলী পৰিছে ৰাস্তাৰ আগফালে একো দেখি নাই পোৱা চাওকচোন কি হৈছে অৱস্থা গাইজ বৰ্তমান 11টা বাজি গ'ল আমি কেলকাতা পোৱাগৈ নাই আহি আছোঁ কিন্তু ৰাস্তাৰ অৱস্থা দেখিছেনে গাড়ী চলাবলৈ দিগদাৰ হৈ গৈছেগৈ গাড়ীৰ আগফালে একো দেখাই নাপায় ডাঙৰ ডাঙৰ গাড়ীবিলাকক ফ'ল' কৰি আমি গৈ আছোঁ আৰু মেপ ফ'ল' কৰি এতিয়া ভাবিছোঁ টোপনি আহি গৈছে এখেতৰ এখন হোটেলত সোমাই পেলাই চাহ অকণমান খাই লওঁ বুলি কৈছে তাকে সোমালোঁ এয়া চাহ খাবলৈ তাৰপাছত চাওঁ যাত্ৰা আকৌ আৰম্ভ কৰিব লাগিব কিমান দূৰ যাব পাৰোঁ তাকে গৈ থাকোঁ আৰু আজি চাই থাকিব কেলকাতা গৈ কেইটাত পাওঁগৈ দেখুৱাম 24/7 আৱাৰ্ছ আমি ড্ৰাইভ কৰি আহি পালোহি আমাৰ ডেষ্টিনেশ্যন ফাইনেলি আমি ৰিচ কৰিলোঁ কেলকাতা এয়া চাওক বহুত কষ্টৰ মাজেৰে এতিয়া পাইছোঁ আৰু কেনেকুৱা লাগিছে তোমাৰ নিজৰ গাড়ীখন আহি কেলকাতাত চলাই মাইণ্ড ব্লয়িং লাগিছে আৰু যিটো আশা আছিল সেই আশাটো আজিৰ দিনত পূৰা হ'ল কাৰ লৈ আহি কেলকাতাত নিজে চলাই আছে মজা এক্সপিৰিয়েঞ্চ ভাল লাগি আছে এতিয়া যাওঁ হোটেলত চেক ইন কৰোঁগৈ কাইলৈৰ পৰা আপোনালোকে কেলকাতাৰ ব্লগ চাই থাকিব ৰাতিপুৱা 5টা বাজিছে আমি আহি পেলাই পালোহি আৰু এতিয়া এয়া চাহ একাপ খাবলৈ কাৰণে গৈ আছোঁ গাড়ীখন পাৰ্ক কৰি ল'লোঁ সেইফালে আৰু আপোনালোকক দেখাই থাকিম হোটেলখন ক'ত লৈছোঁ আৰু কেনেকুৱা গুড মৰ্নিং কলকাতা উই হেভ ৰিচ কলকাতা অন টাইম ৰাতিপুৱাৰ 5টা বজাতো কলকাতাত এনেকুৱাই ভিৰ ৰাস্তা আৰু ট্ৰেফিক জাম আপোনালোকে চাওক গাইজ গুড মৰ্নিং কেলকাতাৰ পৰা হে গাইজ কি খবৰ আশা কৰোঁ ভাল আমি থকা হোটেলখন অলপ দেখাই দিওঁ এইখনতে আমি আজি ষ্টে কৰিম বহুত বেছি টায়াৰ্ড হৈ আছিলোঁ অলপ আমি আহি বিচনাত পৰিলোঁ শুলোঁ শোৱাৰ কাৰণে অকণমান এতিয়া ফ্ৰেছ লাগিছে এতিয়া ওলাই যাওঁ ক'ত যাওঁ দেখাই আছে চাই থাকিব কলকাতা আহিছোঁ যেতিয়া বিৰিয়ানী টেষ্ট কৰিব লাগিব নহয় জানো গাইজ সেইবাবে সোমালোঁ কৰিমছৰ আৰু কৰিমছৰ বিৰিয়ানীৰ কথা আৰু ক'বই নালাগে সকলোৱে জানেই কেনেকুৱা টেষ্টি হয় আৰু আমিও আজি সেয়া কৰিমছৰ টেষ্টি বিৰিয়ানী ট্ৰাই কৰিবলৈ সোমালোঁ আৰু চাওকচোন গাইজ আমি কি খালোঁ ইচি কো কেহতে হে মাইণ্ড ব্লয়িং ইয়াৰ এটা বাইট গাইজ ফ্লেভাৰফুল আছিলে ইমানেই টেষ্টি আছিলে নহয় মানে আৰু ইমান ডাঙৰ প্লেট এখনত মানে আমাক বিৰিয়ানী দিব বুলি মই ভবাই নাছিলোঁ আমি যে কেনেকৈ খালোঁ নাজানো আৰু ভোকত আছিলোঁ গাইজ কেনেকুৱা লাগিছে টেষ্টি বাবু কৰিমছত খাই কেনেকুৱা লাগিলে বলো মাইণ্ড ব্লয়িং লাগিলে ধুনীয়া লাগিলে চুপাৰ খানা টেষ্ট একদম মজা টেষ্ট এনেকুৱা লাগিলে যে অল্ড দিল্লীত বহি পেলাই যেতিয়া বিৰিয়ানী খাই আছোঁ কৰিমছৰ বিৰিয়ানী এনেও ফেমাছে আৰু খাই মেলি হৈ গ'ল এতিয়া আমি যাওঁ বেলেগ জেগাত গৈ আছোঁ ক'ত গৈ আছোঁ দেখাই আছোঁ আপোনালোকে চাই থাকিব কৰিমছৰ পৰা খাই মেলি ওলালোঁ আৰু আজি আমাৰ প্ৰথমটো দিন কেলকাতাত আৰু আশা কৰোঁ আপোনালোকে মোৰ আজিৰ ব্লগটো চাই ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে গাইজ আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব গাইজ যিসকলে নতুনকৈ চাই আছে আৰু ইয়াৰ পাছৰ পাৰ্টটো যদি চাব বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰিব আজিলৈ আহিছোঁ আপোনালোক সকলোৱে ভালে থাকক বাই